এই মুহূৰ্তত ৰাজ্যৰ জনগণৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ। যিসকলে এতিয়ালৈকে হেল্থ আইডিখন বনাব পৰা নাই বা বনোৱা নাই, তেওঁলোকে অতি সোনকালে এই কাৰ্ডখন বনাই ল'ব পাৰে। কাৰণ কিয়নো এই ৱেবছাইটটো আৰু বেছি দিন নাই, গতিকে আপোনালোকে অতি সোনকালে কাৰ্ডখন বনাই ল'ব পাৰিব। আৰু এটাই ভাল খবৰ যে এতিয়া 5 বছৰৰ পৰা সকলো শিশুৱে বা সকলো মানুহে এতিয়ালৈকে এই কাৰ্ডখন বনাব পাৰিব আপোনালোকে। গতিকে এই কাৰ্ডখন সোনকালে বনাই লওক। পোনপ্ৰথমে আপুনি যাব লাগিব আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ৱেবছাইটত, গুগলত যাব লাগিব আৰু তাত গৈ লিখি দিব লাগিব HEALTHID healthidndhm.gov.in। এই ৱেবছাইটটো ক্লিক কৰি ল'ব আৰু মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব এই লিংকটো, ইয়াতে ক্লিক কৰি পেলাই প্ৰৱেশ কৰিব পাৰিব এই ৱেবছাইটত। আৰু ইয়াত লিখা থাকিব আয়ুষ্মান মিছনৰ কাৰ্ডখনৰ বিষয়ে, আৰু ইয়াত উল্লেখ আছে ক্ৰিয়েট ইউৰ হেল্থ আইডি নাও। এই অপশ্যনটো ক্লিক কৰি আপুনি বনাব লাগিব। তাৰপিছত আহিব লাগিব আপোনাৰ জেনেৰেট ভিয়া আধাৰ কাৰ্ড, আৰু তলফালে লিখা আছে যে আই ডু নট হেভ আধাৰ। ইয়াতে ক্লিক কৰি পেলাই যদি আপুনি কৰে তেতিয়াহ'লে আপুনি মোবাইল নম্বৰ দি কৰিব পাৰিব। পোনপ্ৰথমে আপোনাৰ এই মোবাইল নম্বৰটো শিশুসকলৰ বাবে যিসকলৰ আধাৰ কাৰ্ড নাই, তেওঁলোকে গাৰ্জেণ্টৰ মোবাইল নম্বৰ দি পেলাই ইয়াতে এণ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, আৰু OTP অহাৰ লগে লগে ইয়াতে OTPটো আপুনি এণ্টাৰ কৰি দিব। 6 ডিজিটৰ OTP হয়, আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰটোত যাব, যোনটো নম্বৰ আপুনি ইয়াতে ডায়েল কৰিছিল। আৰু তাৰপিছত ইয়াত তলত আপোনাৰ ছাবমিট বটনটো লিখা আছে, ছাবমিট বটনত ক্লিক কৰি ল'ব। আৰু তাৰপিছত পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, ইয়াতে আপোনাৰ পেজটো খোল খাই যাব। আৰু পেজটো খোল খাই যোৱাৰ পিছত আপুনি প্ৰথমত চাই ল'ব ভালদৰে। পেজটো খোল খোৱাৰ লগে লগে আপুনি আপোনাৰ ওপৰত দিয়া আছে আপোনাৰ ধৰি লওক ইয়াতে লিখা হৈছে ফাৰ্ষ্ট নেম। চ' ইয়াতে আপোনাৰ ফাৰ্ষ্ট নেমটো উল্লেখ কৰি দিব, আৰু তাৰপিছত দিব লাগিব লাষ্ট নেম। লাষ্ট নেম দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, আৰু ইয়াত লিখা আছে আপোনাৰ ডেট অফ বাৰ্থ বুলি। তো আপোনাৰ যেনেকৈ বাৰ্থ চাৰ্টিফিকেট আছে, স্কুল চাৰ্টিফিকেট আছে, তাৰপিছত আধাৰ কাৰ্ড আছে, যি আছে আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ আছে, এই ডেট অফ বাৰ্থ মোৰটো তাত যেনেকুৱা আছে ছেম টু ছেম একজেক্টলি তেনেকুৱাই আপুনি ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াক ছিলেক্ট কৰাৰ পিছত আপোনাৰ তলত লিখা দিব জেণ্ডাৰ, মানে লিংগ। আপুনি যদি পুৰুষ হয় তেতিয়াহ'লে পুৰুষ দিব, মহিলা হ'লে মহিলা দিব। তাৰপিছত আপোনাৰ ইয়াত লিখা আছে PHR এড্ৰেছ। ইয়াতে আপোনাৰ মানে এটা ID বনাব লাগিব। ইয়াত লিখা আছে @ndhm। তো আইডিটো বনাবলৈ কমচে কম আপোনাৰ মিনিমাম হ'লেও 10টামান ডিজিট আপুনি দিব লাগিব, 8টা-10টামান ডিজিট দিব লাগিব, যেনেকৈ মই দিছোঁ তেনেকুৱা ফ'ল' কৰিব। তাৰপিছত তলত অহাৰ লগে লগে আপোনাৰ পাছৱৰ্ড অপশ্যন আহিব। পাছৱৰ্ড অপশ্যন অহাৰ পিছত ইয়াতে আপুনি পাছৱৰ্ডটো বনাই ল'ব লাগিব আপোনাৰ নিজৰ মতে। আপুনি যোনটো পাছৱৰ্ড দিয়ে তেতিয়া ছেম একজেক্টলি তেনেকুৱা পাছৱৰ্ড বনাই ল'ব। আপোনাৰ যেনেকৈ নাম্বাৰ মিক্সিং থাকিব লাগিব, লগতে নাম চাম যি দিয়ে আপুনি তাতে মিক্স কৰি পেলাই আপুনি পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত আপোনাৰ ইয়াত দিব লাগিব এড্ৰেছত আপোনাৰ যোনটো ভিলেজ হয়, সেই ভিলেজটো আপুনি ইয়াতে দি দিব। আপোনাৰ যোনটো পোষ্ট অফিচ হয় আপোনাৰ ফুল ডিটেইলছটো দি দিব, আৰু মই ইয়াতে মোৰ ডিটেইলছটো দি আছোঁ। তাৰপিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াত লিখা হৈ আছে ষ্টেট বুলি। ষ্টেটটো আপুনি ছিলেক্ট কৰি ল'ব। আমাৰ ষ্টেটটো হৈছে অসম, গতিকে আমি অসমৰ মানুহ হৈছে আমি অসমেই দিব লাগিব। অসম ছিলেক্ট কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্ট লিখা থাকিব, জিলাতে আমি হৈছোঁ হোজাই জিলাত, এতিয়া মোৰ জিলাটো আমি ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপুনি ভালদৰে ফৰ্মখন এবাৰ চাই ল'ব। চাই লোৱাৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত অলপ টাইম ৱেইট কৰি পেলাই আপোনাৰ ইয়াতে লোডিং হৈ থাকিব। লোডিঙৰ পিছতে আপুনি অলপ পিছত এটা ৰিজাল্ট ওলাব, পেজ এটা ওলাব, তাতে আপোনাৰ হেল্থ আইডিখন অ'পেন হৈ যাব। কিন্তু এটা কথা, ইয়াত আপোনাৰ কোনো ধৰণৰ ফটো চটো অহা নাই। গতিকে ফটো যদি অহা নাই তেতিয়াহ'লে কাৰ্ডখনৰ একো মূল্য থকা নাই। গতিকে আপুনি এডিট প্ৰফাইলত ক্লিক কৰি পেলাই তাত ওপৰত আপুনি পেজত গৈ পেলাই দেখিব যে ইয়াতে আছে ক্লিক টু আপলোড। ইয়াতে আপোনাৰ ফটোটো দিব লাগিব। আৰু এটা কথা মনত ৰাখিব, ফটোটো আপলোড কৰিবলৈ হ'লে মিনিমাম 100 KB চাইজৰ ভিতৰত ফটো হ'ব লাগিব। 100 KBতকৈ বেছি হ'লে ফটোটো ছাপোৰ্ট নল'ব অফিচিয়েলি। গতিকে আপুনি যদি 100 KBলৈ যদি ট্ৰান্সফাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আৰু এটা লিংক দি থৈছোঁ, সেইটোত গ'লে আপুনি চাব পাৰিব যে কেনেকৈ এনেকুৱা MB বা KBলৈ ট্ৰান্সফাৰ কৰে 100 KBলৈ। তাৰপিছত ফটোটো আপলোড কৰি দিয়াৰ পিছতে আপুনি ইয়াতে যদি কিবা এড কৰিব থাকে কৰিব পাৰিব, নোৱাৰিলে আপুনি ছাবমিট বটনত ক্লিক কৰি ইয়াত লিখা আহিছে আপোনাৰ ইয়ৰ প্ৰফাইল হেজ বিন আপডেটেড। তাৰপিছত আপুনি সম্পূৰ্ণভাৱে দেখিব পাৰিছে যে এখন প্ৰফেশ্যনেল কাৰ্ড এখন বনাই ওলাই আহিছে। তাত আপুনি ডাউনলোড বটনত ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰে। তাৰপিছত ডাউনলোড কৰাৰ লগতে আপোনাৰ যদি ওচৰ পাজৰে কম্পিউটাৰ দোকান থাকে তেতিয়াহ'লে আপুনি স্মাৰ্ট কাৰ্ডখন বনাই ল'ব পাৰিব, বা লেমিনেশ্যন কপি হওক যি হওক বনাই ল'ব পাৰিব। আৰু এই কাৰ্ডখনৰ বহুত ধৰণৰ কাম আছে, আপুনি এখন বনাই ৰাখিব।